আইছা যা বস্তাগিলা ৰচোন মই যাই আছো ঐ কি কাজিয়া কৰি আছা হাততে বস্তাগিলা হাতত লৈ আছা যে হাতত ল'বা দিছো নেকি তহঁতক হা মোৰ হাগা হৈছিল দিয়ক তহঁতক মই কালি কৈছিলো শিৱত ধনু কোনে ভাঙিছিল তই কচোন মই কালি অহা নাই মই কালি অহা নাই কিন্তু শিৱত ধনু কোনে ভাঙিছিল মই কি জানো মই কালি আহি নাই মই ভাঙা নাই মই এইগিলা দেখাই নাই কোনে ভাঙিছে এনতে জানে চাগে এনতে ভাঙিছে ৰহি তই কচোন মহাত্মা গান্ধী উত্তৰ চাইডে থিয় দি থাকোঁতে বতাহ এক জেগাত তাৰ চুলিকেইটা কোনফালে উৰিব সিদিনা অলপমান শিকাও নাই এই কমলা কচোন তাকে কি কয় এই ববি তই কচোন আল্লাহৰ লাডু মানে কি ছাৰ আলাসৰ লাডু মানে হৈছে এনেকুৱা এটা বস্তু যিটো খালে হজম কৰিব নোৱাৰে তই মই এইগিলাহে শিকালো হা এই ৰিংকু তই কচোন এটা কবিতা মাত তহঁতেতো এইগিলা কৰিলি নুশুনাই আকৌ এই তোক কবা দিছো শুৱনি আমাৰ ধুনীয়া গাঁওখনি ধুনীয়া ছোৱালীৰে ভৰা তাৰে এটাক প্ৰপ'জ কৰিলি বিয়াখনকে তহঁতক মই সুধিম যুক্তাক্ষৰ জৰ আহা এই কমলা তই কচোন বাল্টিটো যুক্তাক্ষৰ ভাঙি দি হে এই ৰিংকু তই কচোন যুক্তাক্ষৰ ভাঙি কিনে কি কম ছাৰ কামাখ্যাটো কচোন মই জানো দেখো জনা কাৰণটো হৈছোঁ পতাকাৰে কাজু মাই ৰেখা কি এইবিলাক নাজানা নেকি তহঁতে কি ভালকৈ শিকাইছিল না হা তাৰ ইমান দম দেই গৰম
ছাৰ মোৰ বস্তু দিয়ক वन्दे शम्भु महेश्वरं वन्दे गौरी मनोहरम्